Hello viewers, Educated Assam YouTube channel আপোনালোকক স্বাগতম। তো এইটো আমাৰ আসাম পুলিচ ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ দ্বিতীয়টো ভিডিঅ' হয় কোৱান ছেকশ্যনৰ। সো যোৱাবাৰ ফাৰ্ষ্ট ভিডিঅ'টোত মই আপোনাৰ যোনটো মৰ্ণিং শিফ্টৰ পেপাৰ আছিলে তাৰ কোৱান ছেকশ্যনত মানে মেথছৰ যিকেইটা কুৱেশ্যন আছিলে সেইকেইটা মই ডিছকাছ কৰিছিলোঁ। তো যিবিলাক ভিউৱাৰ্ছে এইটো ভিডিঅ' চোৱা নাই তেওঁলোকে ইয়াত থকা যোনটো আই বটনত লিংক আছে ইয়াত গৈ সেই ভিডিঅ'টো চাব পাৰে। তো আজিৰ এই যোনটো পাৰ্ট 2 হয় সেইটো ষ্টাৰ্ট কৰোঁ আহক। তো আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটোলৈকে আমি আহিছোঁ। তো প্ৰশ্নটোত কোৱা কি আছে এবাৰ পঢ়ি দিছোঁ। Manoj remembers that his elder brother's birthday is after 15th but before 18th of February, whereas his sister remembers that his elder brother's birthday is after 16th but before 19th of February. On which date is Manoj's elder brother's birthday? মনোজে মনত পেলালে যে তাৰ ককায়েকৰ জন্মদিন 15 তাৰিখৰ পিছত কিন্তু 18 ফেব্ৰুৱাৰীৰ আগত। আনহাতে তাৰ ভনীয়েকৰ মনলৈ আহিল তাইৰ ককায়েকৰ জন্মদিন 16 তাৰিখৰ পিছত কিন্তু 19 ফেব্ৰুৱাৰীৰ আগত। তেন্তে প্ৰশ্ন হ'ল মনোজৰ ককায়েকৰ কোনদিনা জন্মদিন। তো ইয়াত যিখিনি ডেটা আমাক দিয়া আছে সেইখিনি আমি লিখি লৈছোঁ। মনোজৰ মনত আছিল তাৰ ককায়েকৰ বাৰ্থডে 15 তাৰিখৰ পিছত আৰু 18 তাৰিখৰ আগত। তো 15 আৰু 18 মাজত দুটা দিন আছে 16 আৰু 17। তো তাৰ একজেক্টলি মনোজৰ মানে একজেক্টলি মনত নাই 16 নে 17 জন্মদিন মনত নাই। তো নেক্সট চেণ্টেন্সত কি কৈছে যোনটো ছিষ্টাৰ আছিলে তাইৰ মনত আছে কি 16ৰ পিছত আছিলে বাৰ্থডেটো আৰু 19ৰ আগত আছিলে। তো এই ইয়াৰ মাজত কেইটা দিন আছে দুটা দিন 17 আৰু 18। তাইৰো একজেক্টলি মনত নাই 17 আৰু 18ৰ মাজত কোনদিনা তাৰ ককায়েকৰ বাৰ্থডে আছিলে। ঠিক আছে। তো ফাৰ্ষ্ট চেণ্টেন্স মতে বাৰ্থডেটো 15 আৰু 18ৰ মাজত আছিলে। তো বাৰ্থডেটো 15 আৰু 18 কোনোপধ্যে হ'ব নোৱাৰে। ঠিক আছে। ছেকেণ্ড চেণ্টেন্সটো কৈছে 16 আৰু 19ৰ মাজত আছিলে বাৰ্থডে। তো 16 আৰু 19টো হ'ব নোৱাৰে। 16টো আমি ইয়াতো কাটিলোঁ তো ইয়াতো কাট খাই যাব। 18টো আমি ইয়াত কাটিছোঁ ইয়াতো কাট খাই গ'ল। তো বাকী কোনটো ডেট থাকিলে আমাৰ যোনটো কাট খোৱা নাই 17 যোনটো আমাৰ দুইটা চেণ্টেন্সতে কমন আছে। ঠিক আছে। তো মনোজৰ ককায়েকৰ বাৰ্থডে হ'ব 17 ফেব। এইটো চাগে সকলোৱে বুজি পালে। তো আমি নেক্সট কুৱেশ্যনটোলৈ মুভ কৰোঁ এতিয়া। নেক্সট কুৱেশ্যনটোত কি কৈছে এবাৰ পঢ়ি দিছোঁ। A boy was asked to write 2 to the power 5 into 9 square, but he wrote 2592. What is the numerical difference between the two? এজন ল'ৰাক লিখিবলৈ কোৱা হ'ল 2 to the power 5 into 9 to the power 2, কিন্তু সি লিখিলে 2592। এতিয়া দুয়োটা সংখ্যাৰ মাজত সংখ্যাসূচক পাৰ্থক্য কিমান হ'ল? আচ্ছা, তো কুৱেশ্যনটোত কৈছে কি ল'ৰা এটাক লিখিব দিয়া হৈছিলে 2 to the power 5 into 9 to the power 2। ঠিক আছে। কিন্তু সি ভুলবশতঃ লিখিলে কিমান 2592। এতিয়া আমাক প্ৰশ্নটোত ওলাব কি দিছে এই দুটাৰ মাজৰ ডিফাৰেঞ্চ ওলাব দিছে কিমান আহিব। ঠিক আছে। তো আমি এইখিনি বস্তুৰ ভেলুটো ওলাই লওঁ তাৰপিছত ইয়াৰ পৰা এইটো মাইনাছ কৰিম তেতিয়া গম পাম। তো এইখিনি বস্তুৰ ভেলু কিমান আহিব এইটো ওলাই লওঁ। 2 to the power 5 মানে কিমান হয় গম পায়নে? 2 to the power 5 মানে 32। কেনেকৈ আমি জানো 2 to the power 2 = 4, 2 কিউব = 8, 2 to the power 4 = 16। তেনেকৈ আপোনাৰ 2 to the power 5 = 32 হয়। তো যোনটো আপোনালোকৰ বেছিক এই ঘাটৰ ভেলুজ আছে যেনেকৈ 2ৰ হ'ল 3ৰ হ'ল সেইবিলাকৰ ভেলু কিছুমান মনত ৰাখিব লাগিব তেতিয়াহে আপোনালোকৰ কেলকুলেশ্যন ফাষ্ট হ'ব। এক্সাম পইণ্টৰ ভিউৰ পৰা এনেকুৱা বস্তুবোৰ বহুতেই ইম্পৰ্টেণ্ট হয় সৰু সৰু বস্তুবোৰ। তো 2 to the power 5 মানে আমি পালোঁ 32 আৰু এই 9 স্কুৱেৰটো যে আছে 9 স্কুৱেৰ ভেলুটো জানে 81 বুলি 9 গুণ 81। তো ইয়াৰ ভেলুটো আমি ওলাই লৈছোঁ 2 × 2 3 × 3 8 × 16 16 × 3 19 7 1 8 3 × 24 1 25 2592। তো এই পূৰণ ফলটো আমাৰ আহিলে 2592। এতিয়া ইয়াৰ পৰা যদি আমি এইখিনি মাইনাছ কৰোঁ 2592 থাকিব কিমান 0। তো সংখ্যাসূচক পাৰ্থক্য হ'ব আমাৰ 0। ঠিক আছে। চ' ইয়াত যোনটো মই আপোনালোকক এই পূৰণটো কৰি দেখালোঁ এই পূৰণটো বুজি পাইছে নাই আপোনালোকে? যদি বুজি পোৱা নাই মই আকৌ এবাৰ দেখাই দিছোঁ। পূৰণফলটো আছিলে আমাৰ 32 আৰু 81ৰ মাজৰ পূৰণফল। ঠিক আছে। মই এবাৰ কৰাই দিছোঁ 32 আৰু 81। পূৰণটো কেনেকৈ কৰিছোঁ আগতে এই দুটাৰ পূৰণফল কিমান হ'ব 2 হ'ব। তাৰপিছত কোনটো পৰিব এইটো পূৰণ কৰিব তাৰপিছত এইটো পূৰণ কৰিব ক্ৰছ পূৰণ কৰিব। পূৰণ কৰি দুইটা যোগ
3 গুণ 3 পালে যোগ 8 দুগুণ 16 পালে কিমান হ'ল 19 19 আপোনালোকে ইয়াৰ তলত কি বহাব 9টো বহালে হাতে কিমান গ'ল 1 তাৰপিছত লাষ্টত এই দুটা পূৰণ কৰিব কিমান 8 3 গুণ 24 আৰু হাতে কিমান গৈছিলে আমাৰ 1 25 বুজি পাইছে এইটো আপোনালোকৰ যোনটো বেদিক মেথছ হয় তাৰ এটা ট্ৰিক বুলি ক'ব পাৰি তো এনেকুৱা কিছুমান শৰ্টকাট ইউজ কৰিলে এক্সামত টাইম বাচি যায় আৰু এইবোৰ মই নেক্সট ভিডিঅ'বিলাকত কভাৰ কৰিব ট্ৰাই কৰিম ঠিক আছে তো নেক্সট অংকটোলৈকে আহিছোঁ তো নেক্সট কুৱেশ্যনটোত কি কোৱা আছে আপোনালোকৰ পঢ়ি দিছোঁ দ্য স্কুৱেৰ অফ এ নেচাৰেল নাম্বাৰ ছাবট্ৰেক্টেড ফ্ৰম ইটছ কিউব কামছ টু 48 দ্য নাম্বাৰ ইজ স্বাভাৱিক সংখ্যাৰ বৰ্গফলক সংখ্যাটোৰ ঘনফলৰ পৰা বিয়োগ কৰিলে 48 হয় তেনেহ'লে সংখ্যাটো কি তো আমি স্বাভাৱিক সংখ্যাটো ধৰি ল'লোঁ x তো xৰ কিউব আৰু xৰ স্কুৱেৰ কুৱেশ্যনটোত কোৱা কি আছে দ্য স্কুৱেৰ অফ এ নেচাৰেল নাম্বাৰ ছাবট্ৰেক্টেড ফ্ৰম ইটছ কিউব তো কিউবৰ পৰা স্কুৱেৰটো আপোনালোকে মাইনাছ কৰিলে 48 আহে বুলি কৈছে এতিয়া এইটো কুৱেশ্যন যদি আপোনালোকে নৰ্মেলি সলভ কৰিব যায় বহুত ডাঙৰ হৈ যাব কমপ্লিকেটেড হৈ যাব তো এইটো কুৱেশ্যন সলভ কৰাৰ এটা উপায় হ'ল বেষ্ট উপায় হ'ল অপশ্যনৰ পৰা ট্ৰাই কৰা ঠিক আছে অপশ্যন 4টা দিয়া আছে 4টাৰ ভ্যালু আমি xত বহাই চাম তো x = 8 বহাই চালোঁ এবাৰ 8 কিউব মাইনাছ 8 স্কুৱেৰ হ'লে কিমান হ'ব 8 কিউব কিমান 8 8 গুণ 64 64 8 গুণ 512 আৰু ইপিনে 64 তো ইয়াৰ পৰা মাইনাছ কৰিলে আমাৰ 48 নাহে তো আমাৰ 1 2 নহয় কুৱেশ্যন নম্বৰ 1 2 নহয় তাৰপিছত নেক্সটটো 6 বহাই চাওঁ 6 কিউব মাইনাছ 6 স্কুৱেৰ বহাই চালোঁ 6 6 গুণ 34 34 6 গুণ 216 মাইনাছ 36 তো এইটো আমাৰ 48 নাহে নহ'ল তো 5 বহাই চাওঁ 5 বহাই চালে 5 কিউব মাইনাছ 5 স্কুৱেৰ 125 মাইনাছ 25 100 আহিব তো এইটোও নহয় এটা মানে এটা অপশ্যন বাকি থাকিলে মানে 4 কৰিলে আহি যাব ঠিক আছে তো 4টো আপোনালোকে বহাই চাব পাৰিব 4টো আপোনালোকে বহাই চাব পাৰে আহে নাই এইটো নিশ্চয়কৈ আহিব কাৰণ আমাক অকল 4টা অপশ্যনে দিয়া আছে 4 কিউব মাইনাছ 4 স্কুৱেৰ 4 কিউব মানে 4 4 16 16 4 গুণ 64 আৰু 4 4 গুণ 16 64ৰ পৰা 16 গ'লে 48 থাকে মানে আমাৰ আনসাৰটো 4 আহি যাব বুজি পাইছে এইটো নিশ্চয় বুজি পাইছে তো আমি নেক্সট কুৱেশ্যনটোলৈকে আগবাঢ়িছোঁ তো নেক্সট কুৱেশ্যনটোত কি কোৱা আছে এভাৰেজৰ চাম হয় এইটো দ্য এভাৰেজ অফ A and B is 30 years and that of B and C is 26 years the difference of age of A and C is A আৰু Bৰ গড় আয়ুস 30 বছৰ আৰু B আৰু Cৰ 26 বছৰ এতিয়া A আৰু Cৰ বয়সৰ পাৰ্থক্য কিমান ঠিক আছে কুৱেশ্যন মাত্ৰে আমাক কি কোৱা আছে A আৰু Bৰ এভাৰেজ 30 দিয়া আছে তো A আৰু Bৰ এভাৰেজটো আমি কেনেকৈ লিখিব পাৰোঁ A + B / 2 লিখিব পাৰোঁ A আৰু Bৰ যিকোনো মানে টোটেলটো যিমান আহিব ডিভাইডেড বাই সিহঁত কিমানজন মানুহ হয় A আৰু B দুটা হয় তো ডিভাইডেড বাই 2 হৈ গ'ল তো তাৰ আনসাৰ ৰিজাল্টটো কিমান দিয়া আছে 30 ইয়াৰ্ছ দিয়া আছে সেই হিচাপে নেক্সটত কি কৈছে B আৰু Cৰ এভাৰেজ দিয়া আছে আমাৰ 26 ঠিক আছে তো ইয়াৰ পৰা যদি আমি A + B ওলাওঁ তো আমি ইয়াৰ পৰা যদি ইয়াত আহোঁ তো A + Bৰ ভ্যালু কিমান আহিব 2 × 3 আহিব এইটোকো ইয়াত পূৰণ হ'ব নাই হ'ব 60 আহিল ঠিক সেইদৰে ইয়াৰ পৰা যদি আমি আহোঁ ইয়াত B + C 2 × 26 আহিব 52 আহিব এতিয়া আমাক ওলাব কি দিছে A আৰু Cৰ মাজৰ ডিফাৰেন্স এতিয়া আমি যদি ইয়াৰ পৰা এইটো মাইনাছ কৰোঁ ইয়াৰ পৰা যদি এইটো মাইনাছ কৰোঁ আমি তেতিয়াহ'লে চাওঁ কি হয় A + B আছে মাইনাছ B + C আছে আৰু এই দুটা মাইনাছ হৈ যাব কিমান 60 মাইনাছ 52 এতিয়া ইয়াৰ পৰা যদি এইটো আমি মাইনাছ কৰোঁ এই মাইনাছ B আৰু B কাট যাব তো এইটো হ'ব A - C = 8 এইটো A - C আহিব যোনটো ইয়াৰ পৰা এইটো বিয়োগ কৰোঁ A - C আহিব তো
তো ইহঁতৰ মাজৰ বয়সৰ পাৰ্থক্য কিমান হ'ব 8 বছৰ হ'ব 8 years ঠিক আছে এইটো হ'ল ইয়াৰ আনসাৰ তো আমি নেক্সট কোৱেশ্চনটোলৈকে যাওঁ এতিয়া কি কোৱা আছে নেক্সট কোৱেশ্চনটো এভাৰেজৰে সাম হয় পঢ়ি দিছো কোৱেশ্চনটো average of 6 numbers is 8 one more number is added and the average became 9 what was the additional number ছটা সংখ্যাৰ গড় 8 আৰু এটা সংখ্যা যোগ কৰাত গড় হ'ল 9 এতিয়া যোগ কৰা সংখ্যাটো কি আচ্ছা তো ইয়াত ছটা সংখ্যাৰ গড় দিয়া আছে আপোনালোকক ছটা সংখ্যাৰ গড়টো আমি কেনেকৈ লিখিব ধৰি লওক ছটা সংখ্যা আমি ধৰি লৈছো a b c d e আৰু f ছয়টা সংখ্যা ধৰি লৈছো তো ইহঁতৰ গড় 8 এটা গড় লিখিব লাগে আমি কেনেকৈ লিখো a plus b plus c plus d plus e f divided by 6 equal কিমান দিয়া আছে 8 দিয়া আছে এতিয়া আমি টোটালটো উলাই লওঁ টোটালটো উলাম মানে এই দুটা পূৰণ হৈ যাব বজ্ৰ পূৰণ হৈ যাব c d e 48 হৈ গ'ল ঠিক আছে তো ছয়টা সংখ্যাৰ যোগফল আমাৰ 48 হয় সেকেন্ডত কি কোৱা আছে এটা সংখ্যা যোগ কৰাত গড়টো 9 হৈ গ'ল সাপোজ এই এটা সংখ্যা যোনটো এক্সট্ৰা এড কৰিম হেতু আমাৰ হল g তো প্ৰশ্ন মতে আমাৰ হৈ যাব f plus g এই g টো এক্সট্ৰা এড কৰিছো সংখ্যা কেইটা হল 7টা হৈ যাব এটা এটা এক্সট্ৰা এড কৰিছো নহয় তো 7টা হৈ যাব তো ইয়াৰ টোটালটো কিমান আহিব a plus b plus c plus d e f plus g equal 7 9 গুণ 63 হৈ যাব ঠিক আছে এটো যদি আমি নাম্বার 1 দিও এটো যদি আমি নাম্বার 2 দিও আৰু যদি 2 ৰ পৰা আমি 1 মাইনাস কৰো তেনলে কি বাকি থাকিব a টো ইয়াটো আছে কাট যাব b টো ইয়াতে আছে কাট যাব c কাট যাব d কাট যাব e কাট যাব f কাট যাব বাকি থাকিব g আৰু কি হ'ব এইখিনি মাইনাস হ'ব ইয়াৰ পৰা এটা মাইনাস হ'ব 63 minus 48 difference to আহিব 15 ইয়াৰ আনসাৰটো হ'ল 15 ঠিক আছে তো এইটো আমি আৰু অন্য এটা ধৰণে কৰি দেখুৱাব পাৰো তো হেতু এপ্ৰ'চ মই আপোনালোকক দেখাই দি আছো কেনেকৈ কৰিব পাৰি যদি আমি ছটা সংখ্যাৰ যোগফল এভাৰেজ মানে আমাৰ কি হয় এভাৰেজ মানে total sum divided by total number থাকে ঠিক আছে ওপৰত মানে যোগ কৰি যিমান পাও আৰু তলত নাম্বাৰস যিমান থাকে এটা আমাৰ এভাৰেজৰ ফৰ্মুলা হয় তো সেই হিচাপে যদি আমি ইয়াত ধৰো এতিয়া সাপোজ ছয়টা সংখ্যাৰ যোগফল কি ধৰিলো আমি 6 ধৰিলো তাৰছৰ সংখ্যা কিটা আছিল 6 ধৰিলো এটা এভাৰেজ কিমান দিয়া আছে আমাক 8 দিয়া আছে ঠিক আছে এটো আমাৰ ফাৰ্স্ট সেন্টেন্স মতে ফাৰ্স্ট কন্ডিশন মতে তো ইয়াৰ পৰা আমি কি উলাব পাৰো 6 to 6 কাট যাব x মানে 8 হ'ল ঠিক আছে মানে এটা সংখ্যা আমাৰ 8 বুলি ক'ব পাৰি এতিয়া নেক্সট সংখ্যাটো নেক্সটত কৈছে কি আমাৰ নেক্সট কোৱেশ্চনটো নেক্সট সেন্টেন্সটো কৈছে কি 6x প্লাস ইয়াৰ লগত যদি আমি এক্সট্ৰা যোগ কৰো 7টা সংখ্যা হৈ যাব তো ইয়াৰ এভাৰেজটো কোৱা আছিল আমাৰ 9 এতিয়া আমি কি কৰিম এইটো ইয়াত গলে মাল্টিপ্লাই হ'ব 6x plus y equal 7 9 গুণ 63 হৈ গ'ল ঠিক আছে এতিয়া আমি x ৰ যে 8 পালো এই 8 টো ইয়াত বহাম x ত বহাম কি হ'ব চাও 6 x ৰ জায়গাত এই x ৰ জায়গাত আমি 8 টো বহাম 8 plus y equal 63 হ'ল y ৰ ভ্যালুটো কি আহিব 63 minus 48 equal 15 ঠিক আছে এই যোগ কৰা সংখ্যাটো উলাব দিছিলে আমাক যোগ কৰা সংখ্যাটো হ'ল 15 তো দুইটা ধৰণে আপোনালোকক দেখাই দিলো কেনেকৈ কৰিব পাৰি আনসাৰ সেমে আছে দুইটাতে মানে মেথডটো কাৰেক্ট হয় ঠিক আছে তো আমি
এইটো ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটোলৈকে আহিছোঁ। কুৱেশ্যনটো এবাৰ পঢ়ি দিছোঁ মই। In a college, the seats for arts, commerce, and science are in the ratio 5:7:8. Respectively, there is a proposal to increase the seats by 40%, 50%, and 75% respectively. What will be the ratio of the increased seats? এখন কলেজৰ কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ আসনৰ সংখ্যাৰ একাধিক্ৰমে অনুপাত আছিল 5:7:8. এটা প্ৰস্তাৱ অনুসৰি আসনৰ সংখ্যা 40%, 50%, 75% বৃদ্ধি কৰা হ'ল। এতিয়া আসনৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছত বৃদ্ধি পোৱা আসনৰ অনুপাত কিমান হ'ল? তো অনুপাতটো আমি লিখি লৈছোঁ কিমান আছিলে। 5:7:8 দিয়া আছে। কিহৰ আৰ্টছ, কমাৰ্চ আৰু ছায়েন্স। ইনক্ৰিজ কিমান কৰিছে? এইটো 40% ইনক্ৰিজ কৰিছে। তাৰপিছত এইটো কিমান ইনক্ৰিজ কৰিছে? 50% ইনক্ৰিজ কৰিছে। এইটো কিমান ইনক্ৰিজ কৰিছে? 75% ইনক্ৰিজ কৰিছে। ঠিক আছে, তো এইবিলাক আমি ইণ্ডিভিজুৱেলি ইনক্ৰিজ কৰি চাওঁ কি ভেলু আহে। 5ক যদি 40% ইনক্ৰিজ কৰোঁ, 140/100 কৰিম আমি, যিহেতু 40% বেছিকৈ আহিছে 100ৰ ওপৰত। ঠিক আছে, তো এইটো কিমান আহিব? 0 কাট 2 7 গুণ 2 5 গুণ, তো এইটো 7 আহিব। তাৰপিছত মানে এইটো যোনটো আমাৰ আৰ্টছ আছিলে এইটো 7 আহিব ইনক্ৰিজ কৰাৰ পিছত। আৰু যোনটো আমাৰ কমাৰ্চ আছিলে, কমাৰ্চৰ আগতে ভেলুটো কিমান আছিলে? 7 আছিলে। তাত কিমান ইনক্ৰিজ কৰিছে? 50%, মানে 150/100 হ'ল। 0 কাট যাব, এইটো আহিব 15 7 গুণ 105/10, মানে 10.5 আহিব। ঠিক আছে, এইটো কমাৰ্চৰ। এতিয়া নেক্সট আমি চাইছোঁ ছায়েন্সৰ কিমান হ'ব। ছায়েন্সৰটো ইয়াত লিখিছোঁ মই। ছায়েন্সত কিমান আছিলে? 8। এইটোৰ কিমান কৈছে? 75%, মানে 175/100। 25 দি কাটিছোঁ ইয়াক, 25 4 গুণ, আৰু এইটো 25 4 গুণ 25 4 আৰু 7 বাৰ যাব। এইটো 4 দি 8ক 2 বাৰ যাব, তো এইটো আহিল 14। তোমাৰ আৰ্টছৰ আহিল 7, কমাৰ্চৰ আহিল 10.5, আৰু ছায়েন্সৰ আহিল 14। ঠিক আছে, এইটো এবাৰ আমি একেলগে লিখি লৈছোঁ। 7, 10.5 আৰু 14। তো এই নিউ ৰেচিঅ'টো আমি এবাৰ লিখি লৈছোঁ। আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সৰ ৰেচিঅ'টো কি আহিছিলে? 7:10.5:14 আহিছিলে। যিহেতু আমাৰ 10.5টো ডেচিমেলত আহিছে, গোটেইকেইটা আমি ইণ্টিজাৰ কৰিব ট্ৰাই কৰিম। ইণ্টিজাৰ কৰিবলৈ আমি এতিয়া 10 মাল্টিপ্লাই কৰিব লাগিব গোটেইকেইটা। তো এইটো হ'ব 70, এইটো হ'ব 105, আৰু এইটো হ'ব 140। এতিয়া আমি এইটো মিনিমাইজ কৰিব ট্ৰাই কৰিম, মানে একেবাৰে সৰু ভেলুলৈকে নিব ট্ৰাই কৰিম, কি আহে চাওঁ আহক। গোটেইকেইটা 7 দি হৰণ যাব, আমাৰ 7 দি কাট যাব। 7 10 গুণ 70, 15 7 গুণ 105, 7 20 গুণ। তো এতিয়া নেক্সট এইটো আমাৰ 5 দি যাব গোটেইকেইটা। 5 2 গুণ, 5 3 গুণ, 5 4 গুণ। ঠিক আছে, তো আমাৰ ৰেচিঅ'টো কি আহিব? 2:3:4 আহিব, মানে অপশ্যন নম্বৰ 1টো আমাৰ হ'ল ইয়াৰ আনচাৰ। ঠিক আছে, তো এইকেইটা হ'ল আপোনালোকৰ যোনটো ইভিনিং শ্বিফ্টত অহা মেথছৰ কুৱেশ্যন। একচুৱেলি এইকেইটাই অকল নহয়, আৰু কেইটামান কুৱেশ্যন আছে ইয়াৰ বাদেও। তো সেইকেইটা কুৱেশ্যন মই নেক্সট ভিডিঅ'ত কভাৰ কৰিব ট্ৰাই কৰিম। তো তেতিয়ালৈকে আপোনালোকে আমাৰ এইটো চেনেল ফ'ল' কৰি থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।